প্ৰিয় বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোক ভালে আছে ভক্তি দৰ্শন অসম চেনেলে পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ এইবেলি পালন কৰিবলগীয়া হোৱা মহাশিৱৰাত্ৰি ভাগ দুদিনীয়া হ'ব নেকি এই বিষয়ক পূৰ্ণাংগ পঞ্জিকাই কি কয় আৰু এই বিষয়ক জ্যোতিষশাস্ত্ৰইনো কি কয় আমি আজি এই ভিডিঅ'টোৰ যোগেদি জানিবলৈ চেষ্টা কৰিছোঁ আহক হিন্দু ধৰ্মত মহাশিৱৰাত্ৰিৰ বিশেষ গুৰুত্ব আছে বৈদিক পৰম্পৰা অনুসৰি ফাগুন মাহৰ শুক্লা পক্ষৰ চতুৰ্দশী তিথিত প্ৰতি বছৰে মহাশিৱৰাত্ৰি পালন কৰা হয় পুৰাণত ভগৱান শিৱৰ মহত্বৰ বৰ্ণনা কৰা হৈছে পৰম্পৰা অনুসৰি ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ বিবাহৰ এই দিনটোতে হৈছিল শিৱৰাত্ৰি এই কাৰণে এই দিনটোত ভগৱান শিৱক পূজা কৰা হয় এই প্ৰসংগত জ্যোতিষৰ মতে চতুৰ্দশী তিথি চলিত বৰ্ষত দুদিনীয়া হোৱাৰ বাবে মহাশিৱৰাত্ৰিৰ পূজাক কেন্দ্ৰ কৰি কেইবাটাও প্ৰশ্ন উত্থাপিত হৈছে কোনটো দিন মহাদেৱৰ পূজা হ'ব জানো আহকচোন ফাগুন মাহৰ শুক্লপক্ষৰ চতুৰ্দশী তিথি ২৬ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে পুৱা 11:08 পৰা আৰম্ভ হ'ব ফাগুন মাহৰ শুক্লা পক্ষৰ চতুৰ্দশী তিথি ২৭ ফেব্ৰুৱাৰীত পুৱা 8:54 শেষ হ'ব মহাশিৱৰাত্ৰিৰ নিশিত কাল পূজাৰ সময় ২৭ ফেব্ৰুৱাৰী নিশা 12:15 পৰা 1:04 শাস্ত্ৰ অনুযায়ী 4 ঘণ্টা পূজা নিৰ্ধাৰিত কাৰণ প্ৰতিটো ঘণ্টাই কিবা নহয় কিবা এটা প্ৰতিনিধিত্ব কৰে যেনে ধৰ্ম অৰ্থ কাম মুখ্য আদি প্ৰথম পোহৰৰ পূজা ধৰ্ম আৰম্ভ হ'ব সন্ধিয়া 6:29 পৰা 9:34 দ্বিতীয় পোহৰৰ পূজা অৰ্থ ২৬ ফেব্ৰুৱাৰী নিশা 9:34 পৰা 12:39 তৃতীয় পোহৰৰ পূজা কৰ্ম ২৭ ফেব্ৰুৱাৰী ৰাতি 12:39 পৰা পুৱা 3:45 চতুৰ্থ ঘণ্টা মুখ্য ২৭ ফেব্ৰুৱাৰী পুৱা 3:45 পৰা পুৱা 6:50 আনফালে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা অনুসৰি ২৬ ফেব্ৰুৱাৰী পুৱা 9:20:36 পৰা আৰম্ভ হ'ব আৰু ২৭ ফেব্ৰুৱাৰী 6:23:47 শেষ হ'ব শিৱৰাত্ৰি প্ৰিয় বন্ধু বান্ধৱীসকল আজি শিৱৰাত্ৰিৰ বিষয়ে কিছু তথ্য দিবলৈ আপোনালোকক চেষ্টা কৰিলোঁ যদি আপোনালোকে এই তথ্যখিনি ভাল পায় তেতিয়াহ'লে কমেণ্টৰ যোগেদি জনাবচোন আৰু এইখিনি তথ্য আপোনালোকক মানিবলৈ বাধ্য কৰোৱা হোৱা নাই নিজৰ বিচাৰ বুদ্ধিৰে সিদ্ধান্ত লওক আৰু মহাশিৱৰাত্ৰি ভাগ পালন কৰক